হেল্ল' গাইজ, পোনপ্ৰথমে মোৰ ফালৰ পৰা সকলোৱে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু নতুন বছৰ হিচাপে আজি প্ৰথম দিনা, তাৰ বাবে আমি ফুৰিব গৈ আছোঁ উকিয়াম। ভিডিঅ'টো শেষলৈকে চাই থাকক, ক'ত কি কেনেকুৱা হয় গম পাব। আৰু বকত গাড়ীৰ পৰা নামিলোঁ। আজি যিহেতু দাদাৰ বাৰ্থডে, তাৰ বাবে বৌ আৰু মই কেক ল'বৰ কাৰণে আহিলোঁ। বকো পালোঁ আৰু বৌ কেক ল'লোঁ দাদাৰ কাৰণে, আজি বাৰ্থডে। আৰু ধামাকা হ'ব গৈ আছে, ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু বকো এৰিয়ে এনেকুৱা শালবাৰীৰ মাজে মাজে ঠাণ্ডা জাগা নাকি কিবা কৈ দিবি। এইবাৰ আহিলে ইয়াক আনিব নোৱাৰা, কাৰণ আহোঁতে বমি কৰি আহিছে। আৰু এতিয়া সকলোৱে হাতে হাতে এটা যি নহওক বস্তু কিবা কিবি লৈ কিনে আগবাঢ়ি গৈ আছোঁ। আমি এতিয়া খানা ঠাইটো বিচাৰিব লাগে, তাৰ কাৰণে গৈ আছোঁ। আৰু আমাৰ বাহুবলীয়ে আগত পানী লৈ আহিছে, ডাঙৰ বস্তুটো তাকে ল'বা দিছে। কেনে আমি পানীৰ মাজে মাজে পাৰ হ'ব লাগে, আৰু তাত যায় খানাটো তাত হ'ব। তাৰমানে খানা হবে মানুহ পালোৱে আহি পাই আমাৰ এইভাগে খানা বহাই আছে। আৰু কি কৰি আছে? কি আছে? কণী আছে, ব্ৰেড আছে, বাটাৰ আছে। বইলিং হৈ আছে। এইটো কি? গোহাৰি পুৰা হ'ব ডাইৰেক্ট, গাহৰি পুৰা। এই চুঙা বেছি আছে। এতিয়া বাৰ্থডে কেক কটাৰ কাৰণে ৰেডি কৰি আছে বৌয়ে, আৰু দাদাই বাৰ্থডে কেক কাটিব। নালাগে কেকটা উল্টাইছে। কেন্ডেলটো জ্বলাই দি। Happy birthday to you.
বাৰ্থডে লগৰ পৰা দিবা লাগিছিল কিবাকে উৰি গৈছে বাটাহৰ কাৰণে তোৰ গাঁৱতে পৰিছে তলক কৰি আছে না বকে বাৰ্থডে গিফট যা কেক কাটি আৰু তুমি গিফটটো আনবক্সিং কৰা এতিয়া গিফটটো আনবক্সিং হ'ব নেকি কি বা দিলে থান মজা মজা তো বত বাৰ্থডে পাৰ্টি হৈ আছে চাহ কেক কণী বহুত দে কি কেনে পালি ধুনীয়া গাহৰি চলি আছে বৰ্তমান পুৰা কিবাকে ৰান্ধনি ৰান্ধি আছে মুনু নাখা মুনু এক পিস খাবার দিতে ফটো উঠাব লাগবে না কেনে খাবি আমাৰ ইপিনে খানা বনাইছে বাইদেউ আৰু বৌয়ে চাওচোন কেনে হদ হয় আজি কালাৰ মজা হৈছে উপায় নাই মোকো ৰান্ধিত লগাই দিছে ৰেডি এঠালে ৰেডি আৰু সবে খাও এতিয়া গ্লাস কিটা আবার ডিস্টার্ব লাগবে একটু বেলেগ বস্তু আনছো
ইয়াৰ আমাৰ খানা দিয়াই নাই বৰ্তমানৰ ইয়াতকে বেয়াৰ কি হ'ব এইয়া এইকেইটা ধনী ঘৰৰ চলি খেলি আছে এইয়া ধনী ঘৰৰ চলি পানীত খেলি আছে আউকে দিবি না অলপমান গাইজ এক জেগাতে বহি লৈছোঁ কিন্তু এই খানা দিছে আৰম্ভ ভিডিঅ'টো আৰম্ভ হয় টেষ্টি কৰিছে না দেখাও খাইছোঁ দেখাও মজা হৈছে ভাল হৈছে না কেনে অঁ আমি সাজি আছোঁ দে হা? এই মজা জানছো না মজা ভাতটো খাই লওঁ তাৰপিছত ফুৰিব যাই আছোঁ চাই থাকক খানা খোৱা শেষ আৰু সিহঁতে থ'ব গৈ আছে বস্তুখিনি আমি ফুৰিব যাম এতিয়া না? কেনে লাগিল? একদম বঢ়িয়া চিম্পল আছিল কিন্তু বহুত বেছি ভাল লাগিছে লাগাতকৈ বেছি হৈ গৈছে আৰু বহুত মজা লাগিছে এতিয়া জাগা ঠাইবোৰ দেখা নাই আমি চাব যাই আছোঁ মাৰিলো এইটো কি কয় জলকৰি আৰু আমি এতিয়া ঘৰমুৱা হ'লোহি আৰু ঘৰৰ ফালে যাব উঠি আহিলোঁ আৰু দাদা এটা দোকানত গৈছে আহি আছে আৰু ইয়াত আহি বহুতেই ভাল লাগিল আজি আৰু বহুত মানুহ হৈছে 1 তাৰিখ কাৰণে আজি বহুত মানুহ হৈছে নেকি নাজানো কিন্তু এতিয়া আজিয়ে প্ৰথম আহিছোঁ ইয়াত আমি আহিলোঁ এতিয়া ঘৰমুৱা হৈছোঁ আৰু বহুত ভাল লাগিল আৰু বেছি দেখুৱাই নাথাকোঁ কেনেকুৱা লাগিছে ভিডিঅ'টো চাই কৰিব আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব